মৰ্নিং গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি যাম আমি পিকনিক। দূৰত নাযাওঁ, ওচৰতে যাম, সধতি যাম মাহঁতৰ লগত। গতিকে তাত গৈ কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতেতো টিকলাটোও যাব পিকনিক। হাই ক হাই মমাই দিলে কি খাবা? পিকনিক যাবা আমাৰ লগত? তুমি কি খালা? ৰেডি হলো আৰু এজনী আৰু এতিয়া আমি গৈ আছো। পালোহি আৰু আপোনালোকক দেখাওঁ ইয়াৰ পৰিৱেশটো। খাই লওঁ। খোৱা কাৰ্যসূচী চলি আছে। এইফালে পাচলি কাটি আছে। আৰু এইফালে এয়া বনাই আছে মামী আইতা। মটৰ আলু এখন তৰকাৰী হ'ব, মাংস আছে, সেয়া ছাগলী মাংস, এয়া মাছ চব। মাছটো ইয়াত ফ্ৰাই কৰি ৰাখিছোঁ। এইয়া আৰু এজনী মোৰ মামী আইতা দেই। নমস্কাৰ। আইতাজন নালাগে ন? ডেকা আইতা। এতিয়া অলপ ওপৰৰ পৰা আহোঁগৈ। 5-6 মিনিট ভিডিঅ' এটাৰ কাৰণে কিমান কষ্ট কৰিব লগা হয় দেখিছেনে? কিয় নাযাওঁ? পচন্দ হৈ যাব। আমি তলৰ পৰা আহিছিলোঁ ওপৰলৈ।
বনাব আহি পৰিলোঁ দেখিছে। আৰু এইটো মোৰ লগৰ। এতিয়া গৈ আছোঁ তললৈ, বহুত ওপৰ আহি গ'লোঁ। চবৰ ওপৰত আৰু মানে আৰু আছিলেই, তালৈ নগ'লোঁ আৰু বহুত ভাগৰ লাগিছে। ফুল ফুলিছে বসন্তৰ তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে মাংস, মাছ এইফালে মাছটো অলপ আন্ধাৰ হৈ আছে, বনোৱা মানুহজনীকো এইফালে চালাড, ভাত খাই কৰি হ'ল আৰু এতিয়া অলপ ৰৈ ঘৰলৈ যাম।